এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লে। আৰু আজি আমাৰ ঘৰত পিকনিক খাম। আমাৰ ঘৰত নহয় আৰু চবেই ওচৰ চুবুৰীয়া মিলি পেলাই পিকনিক খাম। বাজনীৰ লগত আমি দোকানলৈ আহি আছোঁ। আজি পিকনিক কেনেকৈ খাওঁ কি কৰোঁ চব দেখাই আছোঁ। আমি দোকানলৈ গৈ আছোঁ বজাৰ কৰিবলৈ। আলু পিঁয়াজ চব দোকানত গৈহে ভাবিম আৰু আলু কেজি ল'ম, পিঁয়াজ কেজি ল'ম। বাচা আলু বাচা, মই বাচো। অঁ ইয়াতে বাচিলে হ'ব। লৈ যাম। ভাল ল'বলৈ বেয়া ল'বলৈ আলু বাচো हाँ हाँ तो अभी दुकान आ रहे हैं, बाजार कर रहे हैं। ये आलू ले लिया है और ये दाल ये सब। पाँच क्या दुटो क्या दिली दुटो क्या मसला নহ'ব নহয়। ইমানখিনি মানুহ এনেকুৱা 5 টকীয়া দিয়া, এনেকুৱা 5 টকীয়া দিয়া। ইমানখিনি মানুহ নহ'ব মাংস হয় নহ'ব চাগে। এইকেইটা 5 টকীয়া দে। এইটো 5 টকীয়া ন গৰম মছলাটো? অঁ ধনিয়া দে, জলকীয়া গুড়ি, জিৰা। ব্ৰইলাৰ আপুনি পিকনিক খাব? খাম। হেল্ল', এতিয়া মই পিকনিক খাবলৈ গৈ আছোঁ। পিকনিক মানে কি আৰু ওচৰৰ বাইদেউজনী ঘৰত খাম। আৰু সৰু সৰু টিকলি মাহী দুজনীয়ে আমাৰ উষ্ণুক লৈ গৈ আছে। অ জান ৰ'বা। এইজনী টিকলি মাহী, এই যে আমাৰ উষ্ণু। এয়া হ'ল আমাৰ পিকনিকৰ জেগা। আমি এইকেইজনী মাছে পিকনিক খাই দিম। এজনী খুৰী, এইটো চৰু। নাই কাটিব, কোনে কাটিব? মই সেই ৰাতিপুৱা সেইকেইডাল কাটি থৈছোঁ। 50 টকা মুঠা লৈ আহিবি। হেৰি ফুলকবি ক'ৰপৰা আনিবগৈ? ফুলকবি মাছৰ লগত দিবলৈ। বিলাহী ফুলকবি আলু কাটিব পাৰিছা জানো ভণ্টি? আজি ফাৰ্ষ্ট। নুগুচিছে। কটাৰীখন ফুটা নাই, মানুহজনী হাতখন ফুটা। ইহঁতৰ কটাৰীখন ফুটা, মানুহজনী চুকাই। পঞ্চি গ'ল। এ যোগাৰ কৰিছে, জ্যোতিস্মা আহিলে। যোগাৰ কৰিছে।
এয়া আমাৰ পিকনিকত চাহৰ চানা মেৰিগ'ল্ড বিস্কুট গাখীৰ চাহ খুৰী আপুনি কি কাটিছে এইটো বস্তুটো কি বাৰু এইটো পিঁয়াজ পিঁয়াজ লাল চাহ আমি লাল চাহ খাইছোঁ অ মন মন হাই বুলি কৈ দিয়া এনে চাহ মানুহ বেছি নাই বুলি কৈ দিবা এজনী আমাৰ খুৰী এজনী হুলি আইতা বাই বাই কেনেকে সোমালে একো নহয় পটককে হেৰি হলে এজনী আমাৰ খুৰী আইতা এজনী খুৰী আইতাই মোক বাই বাই কৈছে আমাৰ মা মাংস কাটে এজনী মম মোৰ এবাৰ তেনেকে প্ৰয়োজন আছে জীৱটো অকমান কৰিছিল খুৰী পিকনিক খাবলৈ আহি পেলাই তাত বসে যে নহয় মানে মই তাত বহুত ভাল পাওঁ ৰ'বই নোৱাৰো মানে বহাৰ সম্ভাৱনা আছে এখন চাদৰ নে মেখেলা চাদৰ চাদৰ আপোনাক কামত লগাইছে মই মানে বহুত ভাল লাগে তেতিয়া বৈ দিছোঁ আৰু আপুনি তামোল কাটিছে দেউতা খানা কেনেকুৱা হৈছে মজা হৈছে মজা পোৱালি পাৰ্টি মনৰ খানা কেনেকুৱা হৈছে ক'বা দেই ভিডিঅ'টোতো চলাবই লাগিব ন এয়া মাংস দিছে আমাৰ গাঁৱৰ পিকনিক সৰু সৰু পিকনিক দালি মগদে আছে খানা কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে লাগে নি লাহা ভাজি ৰুমা খাই নহয় আচাৰ নাই অকমান টেঙা তুমি টেঙা লৈ আহ হেৰি কি লাগে লাগে নে ৰমেনে লাহা খাইছিলে না পালো পালো আৰু দিওঁ নে নালাগে ৰ দেখাই দিয়া দে মা আইতা
নাখায় নেকি আৰু এইটো ফুলকবি ফুলকবি আৰু বস্তু আনিছে যোৱাটা পাৰ্টি এটা পিকনিক খাবলৈ আহিছে কাজিৰঙাত মাংস 2 কেজিমান আহিছে এয়া জলকীয়া ভাজি এক বাছ এয়া ব্ৰইলাৰ মাংস এয়া ভাত এয়া ফুলকবি আলু মাছ ফ্ৰাই মোক মাতি লৈ গ'ল মই এনেকে ভাজিকণো বিচাৰি আমাৰ এয়া লাই শাক আৰু তাৰপৰা মই এনেকৈ ক'লো হেৰি আলহী মাংস বোলো হেৰি চান্দা নিদিয়াৰ কাৰণে মাংস চাংস নিদিলে নেকি বোলো বাচি বাচি দিলে যায় বুলি তাৰ মানুহটোৱে চৰিয়াটো আনি পেলাই দেখুৱাইছে মাংস এপিছো নাই এক বাছ ল'ৰা ছোৱালী আহিছে কম্পিটিটিভ খেলা ল'ৰা ছোৱালী এইটো নেমু টেঙা আচাৰ ইছ ৰাম ধুনীয়া আহিছে এতিয়া এবাৰ খাই পিনি দেখাই দিয়া কৈছো আছে কিবা খুৱাই দিওঁ নেকি ক'লো নালাগে আপুনি খালে নাই ভাত নাই খোৱা নাই খোৱা আপুনি মই ভাত আজি নেখাওঁৱেই মানে চাবলৈ আহিলোঁ আজি মোৰ নিৰামিষো হয় আৰু মানে মই পিছবেলাটো নেখাওঁ ৰাতিপুৱা যি খালোঁ খালোঁ আৰু মই ডনেশ্যনটোহে দিছোঁ মাত্ৰ খোৱা বোৱাবিলাক মোৰ তেনেকৈ নহয় আপুনি ভাত খালে নাই অঁ নাই খোৱা খাওঁহে অঁ নাই খোৱা মই মানে খাই খুব ভাল পাওঁ মাছ ডাঙৰ পিচ হ'লে যে আৰু ভাল পাওঁ আৰু মাংস নাখাওঁ বাৰু মাছেই খাওঁ কিন্তু মানে মাছ ডাঙৰ পিচটো হ'লে খুব ভাল লাগে আজি পিছে ডাঙৰ পিচ নাই লৰালৰিকৈ খোৱা হ'ল আকৌ ডিচেম্বৰ লাষ্টত খোৱা হ'ব হ'ব আৰু ভাত নলয় নেকি আপুনি নালাগে ভাত কি কি বনাইছিলে আজি খানা মূলা ব্ৰইলাৰ পেটু ভাজিছিলে লাই শাকে আৰু মাছৰ মাথা আৰু ফুলকবিয়ে মাছে আলুৱে মাংসই আৰু দালি অমিতা সেয়াই আপোনালোকক খাই চাবচোন ভাল লাগিব কেনেকুৱা লাগিলে ক'ব এইটো নোলাব বুঢ়ী মানুহ হ'লোতো চেনেলটো কেপচাইট কৰি দিব আৰু শ্বেয়াৰ কৰিব দেই কি ক'লা শ্বেয়াৰ কৰিব ঘণ্টাটো টিলিং টিলিং আপোনাৰ খাই হ'ল ন ধুনীয়া লাগিছে আজিলৈ হ'ব আৰু দেই আমাৰ ফালৰ পৰা আমি ছোৱালী আনিবলৈ যাব লাগে বোলে টেলিফোন দেখো ন আমি পিকনিক খাব আহিছোঁ উপু কৈ দিয়া আমি পিকনিক খাব আহিছোঁ স্মাইল প্লিজ কৈ দিয়া কাজিৰঙা টুৰিষ্ট লজ মোৰ কোনটো আনচোন আমি খানা পিনা খাই আজৰি বাই বাই দে চবকে বাই বাই যাও না বলক ফটো বাই বাই জানু Aran cha 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 cha
আমাৰ গাঁও পিকনিক হৈ গ'ল আজি খাই ভাল লাগিলে বহুত ভাল লাগিলে চবৰ লগতে খাই পেলাই এতিয়া খুৰীহঁতে খাই আছে মই উষ্ণুক লৈ আহিলোঁ নিয়ৰ পৰিছে এতিয়া সন্ধিয়াও হ'ব হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব সৰু সৰু কিছুমান ক্লিপ লৈছিলোঁ আৰু ফূৰ্তি কৰিছিলোঁ তেনেকৈ আমি ঘৰলৈ যামগৈ যে সেইটো কাৰণে সোনকালেই খাই দিলোঁ আজি 4 তাৰিখ নে কেই তাৰিখ জানো পাহৰিয়ে থাকিলোঁ সোনকাল পিকনিক আমাৰ উষ্ণুৰ প্ৰথম পিকনিক লাইফৰ প্ৰথম পিকনিক কেনেকুৱা লাগিলে খাই যান পিকনিক খাই কেনেকুৱা লাগিলে ভাল লাগিলে কৈছে ভাল লাগিলে কৈছে আকৌ এছেলক অকণমান মাৰাই দিলোঁ আৰু পটলু চটলু লৈ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্টৰ যোগেদি এনেকৈ কেতিয়াবা এটা দুটা ভিডিঅ' দি থাকিম ভিডিঅ' দিয়া দেৰি হয় অকণমান অসুবিধা হোৱাৰ বাবে চাই থাকিব আহিবলগীয়া নতুন ভিডিঅ'বোৰ ধন্যবাদ।